নমস্কাৰ বন্ধুসকল, আজি আপোনালোকে গম পাইছে যে দেশত কৰোণা আতংক কেনেকুৱা হৈ আছে। চ' আজি আমাৰ গাঁৱৰে মাধৱ দাসে তেওঁ নিজৰ ব্যক্তিগত অলপ টকা খৰচ কৰি 40 ঘৰ দুখীয়া শ্ৰেণীৰ মানুহক তেওঁ দান আগবঢ়াইছে আৰু ভিডিঅ'টো চাওক। আৰু বলক তেনেহ'লে আজি আমাৰ এই ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ি যাওঁ। ভিডিঅ'টো অকণমান দীঘলে আছে, মই অকণমান আপোনালোকে আমনি পাব পাৰে, সেইকাৰণে অকণমান শ্বৰ্টকৈ কাটি দিছোঁ। মই কাটিও দিছোঁ মানে একেবাৰে ভয়ংকৰ কাটি দিছোঁ একেবাৰে। জনসৈন্য এইকেইটাই, আমি মানুহ 4টামান আছোঁ। এইকেইটাই যাওঁ আমি আৰু ঘৰ মানুহ ঘৰলৈ। সিপিনে তাত বৈ আছে বিহু। পুৰণি আমাৰ গাঁওখনৰ ৰাস্তাটো দেখিছে নহয়, পটা চিটাই ভৰা। লগ আমি আকৌ যাম এতিয়া বেলেগ ঘৰ মানুহলৈ, যিঘৰ মানুহ বহুত আছে অলপমান। বলক আমি আকৌ উভতি যাওঁ ৰাস্তাৰ মাজলৈ। সেইটো আমাৰ হৰেণ দা চাওঁ। অ' হৰেণ দা